ছাত্ৰ ছাত্ৰীসকলে আমি 8 নম্বৰটো কৰিম। এতিয়া 8 নম্বৰটো পোনপ্ৰথমে আমি চাই লওঁ ইয়াত কি কণ্ডিশ্যন পাওঁ, কোনটো পাওঁ আমি, সমাধান নাই, কোনো সমাধান নাই পাম নে অদ্বিতীয় সমাধান আছে নে অসীম সংখ্যক সমাধান আছে। চাওঁ কোনটো কণ্ডিশ্যন পাওঁ। যদি অদ্বিতীয় সমাধান আছে তেতিয়া আমি বৈজ্যগুণন পদ্ধতি ব্যৱহাৰ কৰি তাৰ সমাধান উলিয়াম, হয়নে? তো আগতীয়াকৈ চাই লওঁ কি হয়। তো আমি a1/a2 ফৰ্মুলাটো লিখি চাই লওঁ। b1/b2 সমান c1/c2। তো 2/3 2 হ'ব ন। এক্সৰ লগত কি আছে a1 মানে কি এক্সৰ লগত যিটো আছে এইটো a1, এইটো এক্সৰ সহগ কিমান 3 হ'ব। y সহগ একো নাথাকিলে কি আছে 1 হ'ব ন, ইয়াত একো নাথাকিলে 1 হ'ব। আৰু এইটো y সহগ কিমান একো নাথাকিলে ইয়াতো 1 হ'ব, খালি -1 হ'ব। কেলৈ -1 হ'ব? মাইনাছ আছে ন, সেইকাৰণে -1 হ'ব। -15 আছে, -15 দি দিয়া। ইয়াত -5 আছে, -5 মাইনাছ কটাকটি যাব, 5 3 গুণ 15, হয়নে নহয়? যিবোৰ কটাকটি যায় তাক কটাকটি কৰি দিব লাগিব, হয়নে? তো মই দেখিলোঁ এইটো আৰু এইটো সমান নহয়, প্ৰথমটোৱে সমান নহয়। এইটো কোনটো কণ্ডিশ্যনত পৰিব এইটো চাই লওঁ। চোৱা, এই প্ৰথম কণ্ডিশ্যনটো অদ্বিতীয় সমাধান আছে, হয়নে নহয়? অদ্বিতীয় সমাধান আছে, তো আমি ইয়াত কি লিখিব লাগিব? গতিকে অদ্বিতীয় সমাধান আছে, হয়নে নহয়? গতিকে অদ্বিতীয় সমাধান আছে, গতিকে অদ্বিতীয় সমাধান আছে। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি বৈজ্যগুণন পদ্ধতি ব্যৱহাৰ কৰি অংকটো সমাধান ওলাব লাগিব, হয়নে? কেলৈ অদ্বিতীয় সমাধান পালোঁ নহয়। মেইন প্ৰশ্নটো তোমালোকে পঢ়ি চাইছিলানে? মেইন প্ৰশ্নটো এবাৰ পঢ়ি চোৱা যদি বস্তুটো বুজি পোৱা নাই। মেইন প্ৰশ্নটো লিখা আছে অদ্বিতীয় সমাধান থাকিলে আমি বৈজ্যগুণন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব, হয়নে? তো আমি বৈজ্যগুণন পদ্ধতি ব্যৱহাৰ কৰি লওঁ। তো বৈজ্যগুণৰ পদ্ধতি ব্যৱহাৰ কৰি আমাৰ ফৰ্মুলাটো কি আছিলে ছাত্ৰ ছাত্ৰীসকল? ফৰ্মুলাটো এইটো নাছিলে। ফৰ্মুলাটো আমাৰ কি আছিলে? ইয়াতে লিখোঁ দেই, ইয়াতে কৰোঁ। এইটো ইয়াত লিখি ল'বা বৈজ্যগুণন পদ্ধতি। তাৰপিছত আমি ফৰ্মুলাটো লিখিম, হয়নে? x/, ফৰ্মুলাটো এইটো দেই। এই ফৰ্মুলাটো আমি ইয়াত লিখি লওঁ। পটাপট লিখি লওঁ। তো মানটো বহাই দিওঁ আহা পটাপট। এক্স যেনেকৈ আছে তেনেকৈ লিখি লওঁ। b1 কিমান আছে চাওঁ আমি। b1 এইটো b1 হয়নে? b1 কিমান আছে 1, হয়নে নহয়? আমি 1 লিখি লওঁ। c2 কিমান আছে চাওঁ পটাপট। c2 আছে -5, হয়নে নহয়? আমি -5 লিখি লওঁ। b2 কিমান আছে -1, হয়নে নহয়? আমি -1 লিখি লওঁ। c1 কিমান আছে -15, হয়নে নহয়? -15 আমি লিখি লওঁ। c1 কিমান আছে -15 ন, -15 লিখি লওঁ। এইটো কিমান 3 ন, আমি 3 লিখি লওঁ দেই। মাইনাছ c2 কিমান -5 ন, আমি -5 লিখি লওঁ। আৰু a1 কিমান 2, আমি 2 লিখি লওঁ সমান। a1 কিমান
2 আমি ইয়াত 2 লিখি লওঁ আকৌ b2 কিমান -1 হয় না আমি -1 লিখি লওঁ মাইনাস a2 কিমান a2 আছে 3 আমি 3 লিখি লওঁ আৰু a2 ৰ পাছত b1 আছে না আমি b1 লিখি লওঁ b1 1 আমি ইয়াত 1 লিখি লওঁ তো আহা আমি এতিয়া কৰো সমাধান কৰো কোনবিলাক যোগ হ'ব হেবোৰ আমি যোগ কৰি দিম 1 পূৰণ -5 হ'ব ন 1 পূৰণ -5 এটা চিন কি হ'ব সব মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 1 15 গুণ 15 হ'ব দেই ওপৰত y আছে আমি y লিখি লওঁ 3 5 গুণ 15 5 উকললে 1 হয় নহয় 3 5 গুণ 15 5 উকললে 1 3 গুণ 3 উকলা 1 4 माइनस আছে माइनस 0 ইয়াত কি চিন হ'ব আমি চাও माइनसे माइनसे प्लस হ'ব আমি প্লাস দি দিও 5 দুগুণ কিমান 10 হয় না আমি 10 লিখি লওঁ কেনেকৈ ইয়াত চোৱা 2 এগুণ 2 -2 হ'ব -2 লিখি লওঁ माइनस আছে -0 3 এগুণ 3 আমি 3 লিখি লওঁ দেই ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আমি কি কৰো x তা माइनसे माइनसे দুটা কি হ'ব প্লাস হ'ব দেই প্লাস হলে কিমান হ'ব 20 হ'ব মানে 20 হ'ব না 15 আৰু 5 যোগ কৰা 20 হ'ব ডাঙৰ সংখ্যাগত মাইনাস আছে মাইনাস দি লোৱা ইয়াত y আছে y লিখি লওঁ মাইনাসে প্লাসে মাইনাস হ'ব 45 ৰ পৰা যদি 10 বিয়োগ হৈ যায় কিমান হ'ব 35 হ'ব -35 দেই মাইনাসে মাইনাসে প্লাস হ'ব এটো কিমান হ'ব 6 হৈ যাব 5 হৈ যাব ন 5 হ'ব ন 2 1 3 ডাঙৰ দুটা ডাঙৰ সংখ্যাগত মাইনাস আছে আমি মাইনাস দি দিও দেই এতিয়া আমি কৰি যাম পটাপট দেই তো চোৱা ইয়াৰ লগত আমি এটো লিখি লওঁ x by -20 হয় না ইয়াৰ লগত আমি কি লিখিব লাগিব -5 এই পাৰ্টটো লিখিব লাগিব কমা চিন দি দিও এটো লিখি লওঁ ইয়াৰ লগত আমি এই পাৰ্টটো লিখি লওঁ -5 দেই এতিয়া আমি এনেকে কন্ডিশন থাকিলে কি কৰো ক্ৰস কৰো হয় না আমি ক্ৰস কৰি দিম ঠিক আছে এনেকে এনেকে ক্ৰস কৰি দিম 5 পূৰণ x কিমান হ'ব -5x হ'ব আৰু 20 পূৰণ 1 -20 হ'ব হয় না তেনেকে -5y হ'ব এটো আৰু ইফালে -35 হ'ব দেই তো মাইনাস মাইনাস ক্যান্সেল হৈ গল 5 4 গুণ 20 হয় না কৰাগতি কৰি দিয়া তো x সমান আমি কিমান পালো 4 পালো হয় না তেনেকে মাইনাস মাইনাস কৰাগতি কৰিব পাৰিম আমি আৰু 5 এৰে 35 কৰাগতি কৰি দিয়া তেনেকে 5 গুণ 5 5 দুগুণ 10 5 7 গুণ 35 হয় না তো আমি y সমান আমি কিমান পালো 7 তো 7 লিখি দিয়া হা তো y সমান আমি কিমান পালো 7 তো ছাত্ৰ ছাত্ৰী হৈ গল আমাৰ সমাধান হৈ গল x সমান আমি ইমান পালো y সমান আমি ইমান পালো ভিডিওটো চাই যদি অংকটো বুজি পালা ভিডিওটো এটা লাইক কৰি দিবা লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা আৰু এতিয়ালৈকে যদি আমাৰ ডি গ্লোবেল এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা